কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হয়, স্বামীজনৰ হাতত এপইচাও নাথাকে, অথচ লাগতিয়াল বস্তুৰ লিষ্টখন ইমানেই দীঘল যে নিজেই পঢ়ি শেষ কৰিব নোৱাৰে পত্নীগৰাকীয়ে। দুখ লাগে লিষ্টখন দিয়াৰ আগতে যদি এবাৰ চালে হয় যে স্বামীৰ হাতত কিমান টকা আছে বা কিমান নাই। প্ৰতিজন পুৰুষেই ভালকৈ ইনকাম কৰিব বিচাৰে নিজৰ ঘৰখন ধুনীয়াকৈ ৰাখিবৰ কাৰণে। মই এনেকৈয়ে ভাবোঁ। তাৰ মাজতে কোনোবা এজনে নোৱাৰাজনৰ ওপৰতেই যেন সকলো বিপদ। ঘৰৰ কোনোৱে ভালকৈ এষাৰ মাতো নামাতে। অথচ দিন সকলোৰে একে নাথাকে। এদিন হয়তো সেই পুৰুষজনেও বহুতখিনি উপাৰ্জন কৰিব পাৰিব। সেইটো কিন্তু কোনেও ভাবি নাচায়।